নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল সৰ্বস্বৰ আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেল মই নিজৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যদি আপোনালোকে সহায়ক হ'ব বুলি ভাবি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে ইউটিউবত গৈ আপোনালোকে সাবস্ক্ৰাইব কৰি থব আজি আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ বিষয় ইউপি আৰু এলপি দুইটা পেপাৰতে আছে সিলেবাছত অসমীয়া পেপাৰ সিলেবাছত আছে আমাৰ শব্দ বিভক্তি আমি আলোচনা কৰিম শব্দ বিভক্তিৰ চিনবোৰ আলোচনা কৰিম আৰু চিনবোৰ কত কেনেকৈ ব্যৱহাৰ হয় আমি আলোচনা কৰিম গতিকে বলক আমি আৰম্ভ কৰোঁ ইয়াতে আমাৰ প্ৰথম কথাটো হৈছে শব্দ বিভক্তি আমি ক'ত যোগ দিওঁ শব্দ বিভক্তি আমি যিকোনো বৰ্ণ বা বৰ্ণ সমষ্টি আমি কি যিকোনো এটা শব্দৰ পিছত যোগ দিওঁ শব্দৰ পিছত আমি যোগ দিওঁ শব্দ বিভক্তি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ লিখি দিছোঁ আপোনালোকক গতিকে এই বাক্যৰ ক্ৰিয়াৰ লগত আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয় সেই বৰ্ণ বা বৰ্ণ সমষ্টিকে আমি কি বুলি কওঁ শব্দ বিভক্তি বুলি কওঁ শব্দ বিভক্তি আমাৰ 7 প্ৰকাৰৰ আছে আৰু এটা এটাকৈ আমি আলোচনা কৰি আগবাঢ়িম প্ৰথম হৈছে আমাৰ প্ৰথমা বিভক্তিৰ চিনবোৰ হৈছে এ আৰু কেতিয়াবা এ ঠাই লৈ ই এ গতিকে এ ই বুলি আপোনালোকে মনত ৰাখিলে হ'ব আৰু প্ৰথমা বিভক্তি ক'ত কেনেকৈ ব্যৱহাৰ হয় আকাৰান্ত শব্দৰ পিছত মানে শব্দটো যদি আকাৰেদি শেষ হয় এই বিভক্তিৰ ঠাইত ই যোগ হয় মানে এই বিভক্তিৰ ঠাইত কি যোগ হয় বুলি কৈছে ই হয় হস্যই হয় কিয় হয় হস্যই আকাৰান্ত শব্দৰ পিছত যদি শব্দটো শেষ হয় আকাৰৰ পিছত যদি শব্দটো শেষ হয় আপোনালোকে দেখিব পাইছে ইয়াত শিখা আছে আৰু এৰ ঠাইত কি হৈ যায় বুলি কৈছে হস্যই যোগ শেষত হস্যই যোগ হৈ যায় সেইটো কাৰণে কি হৈছে শিখাই হৈ গৈছে শিখায় ঠিক আছে ঠিক তেনেকৈ হস্যই দীৰ্ঘইকাৰ আৰু ঐকাৰান্ত শব্দৰ পিছত কি হয় বুলি কৈছে এ বিভক্তিৰ ঠাইত অন্তস্থয় যোগ হয় আৰু হস্যও দীৰ্ঘও আৰু ঔকাৰান্ত শব্দৰ পিছত এ বিভক্তিৰ ঠাইত কি হয় ৱাব্য যোগ হয় বুলি কৈছে যেনেকৈ হৰিয়ে অন্তস্থয় যোগ হৈছে আৰু মধুৱে ইয়াত ৱাব্য যোগ হৈছে শেষত ৱাব্য যোগ হৈছে ঠিক আছে নিশ্চয় আপোনালোকে বুজি পাইছে প্ৰথমা বিভক্তি আছিলে এইটো আমি এতিয়া দ্বিতীয় বিভক্তি আলোচনা কৰিম দ্বিতীয় বিভক্তিৰ আমাৰ চিনটো হৈছে ক অকল ক চিনটো দ্বিতীয় বিভক্তিৰ কিন্তু ক এইটো ক'ত কেনেকৈ ব্যৱহাৰ হয় কৰ্মকাৰকত দ্বিতীয় বিভক্তিত যোগ হয় বুলি কৈছে অপ্ৰাণীবাচক কৰ্মত দ্বিতীয় বিভক্তি লোপ পায় যদি কৰ্মটো যদি যেনেকৈ অপ্ৰাণীবাচক যিটো আপোনালোকে বস্তুক বুজায় তেতিয়া কি বোলে কটো লোপ পায় বুলি কৈছে আমি কেতিয়াও ভাতক খাওঁ বুলি কেতিয়াও নকওঁ কি বুলি কওঁ আমি ভাত খাওঁ বুলি কওঁ গতিকে এইটো এটা অপ্ৰাণীবাচক মানে যাৰ আত্মা নাই জড় পদাৰ্থৰ ক্ষেত্ৰত কি আমি ব্যৱহাৰ কৰোঁ এই কি কৰিব বুলি কৈছে আমাৰ দ্বিতীয় বিভক্তি লোপ পায় কটো লোপ পায় বুলি কৈছে ঠিক আছে আমি ভাতক খাওঁ বুলি কেতিয়াও নকওঁ আমি ভাত খাওঁ বুলিহে কওঁ ঠিক আছে ইয়াত ক লোপ পাইছে আপোনালোকে দেখি পাইছে আমি ভাত খাওঁ বুলিহে কওঁ ঠিক আছে প্ৰাণীবাচক কৰ্মত দ্বিতীয় বিভক্তি ব্যৱহাৰ হয় প্ৰাণীবাচকত কিন্তু ব্যৱহাৰ হয় যেনেকৈ সি তাইক ভাল পায় বুলি যদি ক'ব যাওঁ আমি তাইক আমি যোগ কৰি দিওঁ তাইক ঠিক তেনেকৈ সি মণিক ভাল পায় বুলি কৈছে মণি আমি যোগ দিওঁ ঠিক আছে ঠিক তেনেকৈ আমি দ্বিতীয় বিভক্তিৰ চিনটো ব্যৱহাৰ কৰোঁ ঠিক আছে আমি তৃতীয় বিভক্তি চাম তৃতীয় বিভক্তিটো আমাৰ চিন আছে কেইবাটাও চিন আছে ৰে দি দ্বাৰা বা দ্বাৰাই এইকেইটা আমাৰ বিভিন্ন চৰ্তত ব্যৱহাৰ হয় যেনেকৈ কৰণ কাৰকত তৃতীয় বিভক্তি হয় যেনে হাতেদি আমি কৰণ কাৰকত ব্যৱহাৰ কৰোঁ তৃতীয় বিভক্তি হাতেৰে ৰে যোগ হৈছে দি যোগ হৈছে ষষ্ঠী বিভক্তিৰ ক্ষেত্ৰত অনুসৰ্গ ৰূপে দ্বাৰ ব্যৱহাৰ হয় দ্বাৰা হ'ব লাগিছিল এইটো দ্বাৰা ব্যৱহাৰ হয় দ্বাৰা শব্দৰ লগত যোগ কৰি কৰণবোধক অনুসৰ্গৰ দ্বাৰা সৃষ্টি কৰা হয় ঠিকে আছে দ্বাৰা সৃষ্টি কৰা হয় যদি অনুসৰ্গৰ দ্বাৰা সৃষ্টি কৰা হয় দ্বাৰা শব্দৰ পিছত এ যোগ কৰি দ্বাৰাই ব্যৱহাৰ কৰা হয় যেনেকৈ ৰামৰ দ্বাৰা বা তাৰ দ্বাৰা কাৰোবাৰ দ্বাৰা তেনেকৈ কথা ক'বলৈ আমি দ্বাৰা যোগ কৰোঁ ঠিক আছে নিশ্চয় বুজি পাইছে আমি চতুৰ্থী বিভক্তিলৈ আগবাঢ়ো চতুৰ্থী বিভক্তিৰ আমাৰ চিনটো হৈছে লৈ যিটো নেকি আমাৰ দিশ লক্ষ্য উদ্দেশ্য প্ৰকাশ কৰিবলৈ চতুৰ্থী বিভক্তি ব্যৱহাৰ কৰা যেনেকৈ ঘৰলৈ স্কুললৈ তেনেকৈ দিশ কোনোবা জেগা ঠাই ক'ৰবালৈ মানে লক্ষ্যলৈ যদি ধাৱমান হোৱা যায় তেনেকৈ ক্ষেত্ৰত আমি লৈ ব্যৱহাৰ কৰোঁ ঘৰলৈ আৰু ভৱিষ্যৎকালত ক্ৰিয়া সম্পন্ন বুজাবলৈ কালবাচক শব্দ চতুৰ্থী বিভক্তি যেনেকৈ কাইলৈ যাম পৰহিলৈ যাম তেনেকৈ আমি লৈ চতুৰ্থী বিভক্তি ব্যৱহাৰ কৰোঁ পঞ্চমী বিভক্তিটো হৈছে আমাৰ ৰ আৰু পৰা দুটা আছে ৰ আৰু পৰা পঞ্চমী বিভক্তিৰ চিন তাতে আমাৰ ৰ আচলতে ষষ্ঠী বিভক্তিৰ চিন হয় ৰ নহয় আমাৰ পঞ্চমী বিভক্তিৰ চিন নহয় এতিয়া প্ৰথম কথাটো হৈছে আমাৰ অপাদান কাৰকত পঞ্চমী বিভক্তি যোগ হয় বুলি কৈছে যেনেকৈ ব্যক্তি ক'ৰবাৰ পৰা উৎপত্তি হোৱা ক'ৰবাৰ পৰা কিবা হোৱা মানে সেইটো ক্ষেত্ৰত আমি কি হয় কি বিভক্তি যোগ হয় পঞ্চমী বিভক্তি পৰা যোগ হয় যেনেকৈ
উদাহৰণ দিলে আপোনালোকে বুজি পাব যেনে গছৰ পৰা গুটিটো সৰি কৰ পৰা পৰিলে গছৰ পৰা পৰিলে তেনেকৈ ক্ষেত্ৰত পৰা বিভক্তিটো যোগ হৈছে আৰু কালবাচক স্থানবাচক শব্দৰ সীমা বুজালে পঞ্চমী বিভক্তি যোগ হয় যেনেকৈ সৰু কালৰ পৰাই কি দুষ্ট তেনেকুৱা ক্ষেত্ৰত কি হয় আমাৰ পঞ্চমী বিভক্তি যোগ হয় আৰু ষষ্ঠী বিভক্তিটো আমাৰ কি হয় ৰ হয় আমাৰ চিনটো আৰু ৰ কেনেকৈ ব্যৱহাৰ হয় নাম শব্দ বা সংজ্ঞা শব্দৰ মাজত সম্বন্ধ বুজাবলৈ ষষ্ঠী বিভক্তি যোগ হয় যেনেকৈ গৰুৰ গাখীৰ সম্বন্ধ গাখীৰ আৰু গৰুৰ মাজত সম্বন্ধৰ লগত সম্বন্ধ আছে নিশ্চয় গম পায় আপোনালোকে সেইটোৰ ক্ষেত্ৰত গৰুৰ গাখীৰ এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয় আমাৰ সেইকাৰণে ষষ্ঠী বিভক্তি যোগ হৈছে ভাৱবাচক বাক্যত কৰ্তৃত্বকাৰকত ষষ্ঠী বিভক্তি যোগ হয় যেনেকৈ মোৰ যোৱা নহ'ব তোমাৰ যোৱা নহ'ব তেনেকৈ ভাৱবাচক ক্ষেত্ৰতো কৰ্তৃত্বকাৰকতো কি হয় ষষ্ঠী বিভক্তি যোগ হয় বুলি কৈছে নিশ্চয় আপোনালোকে বুজি পাইছে আৰু আমাৰ শেষৰ বিভক্তিটো আমি আলোচনা কৰিম এতিয়া সপ্তমী বিভক্তিটো যিটো আছে সপ্তমী বিভক্তিৰ চিন হৈছে আমাৰ ত কেনেকৈ ব্যৱহাৰ হয় আমি পঢ়িম এতিয়া অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয় যেনেকৈ স্কুলত কোনো নাই ত যোগ হৈছে অধিকৰণ কাৰকত কোনো নাই তুলনা বুজাবলৈ সপ্তমী বিভক্তি যেনেকৈ তুলনা আমি যদি তুলনা কৰোঁ কাৰোবাৰ লগত কাৰোবাক ৰাণীতকৈ বিনা ডাঙৰ তেনেকৈ তাত ত আমি ব্যৱহাৰ কৰোঁ অসমাপিকা ক্ৰিয়া লোপ পালে সপ্তমী বিভক্তি হয় যেনেকৈ ৰামৰ কথাত সকলো স্তম্ভিত হ'ল ইয়াত কথা শুনি আমাৰ অসমাপিক ক্ৰিয়াটো লোপ পাইছে তাৰ ঠাইত কি হৈছে কথাত ত যোগ হৈছে কথাত ত যোগ হৈছে ত যোগ হোৱাৰ লগে লগে কি হৈ গৈছে আমাৰ শুনিটো আমাৰ নাইকিয়া নলগা হৈছে শুনিটো আমাৰ দৰকাৰ নাইকিয়া হৈছে তেনেকৈ সমাপিকাকে যদি লোপ পায় তেতিয়া কি হয় সপ্তমী বিভক্তিত ত যোগ হয় বুলি কৈছে সপ্তমী বিভক্তিত যোগ হৈ কথাত হৈছে আপোনালোকে দেখি পাইছে সপ্তমী যোগ হৈ কথাৰ ঠাইত কি হয় এই কথাৰ ঠাইত কি হৈছে কথাত হৈছে তেনেকৈ আমাৰ ইয়াত কি হৈছে সপ্তমী বিভক্তিটো ব্যৱহাৰ হৈছে এইখিনি আছিলে নিশ্চয় আপোনালোকে আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই বা বুজি পাইছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এইখিনিকে ক'লোঁ আজিলৈকে সামৰিছোঁ ধন্যবাদ